এয়া ৰ'দতে ৰ'দ দেখিছে নাই ছাতি নোলোৱাকৈ অকণোৱে থাকিব নোৱাৰে ইমানেই চোকা ৰ'দ ক'লা পৰি গৈছেগৈ ৰ'দ ছাতিটোও কিবা ৰ'দটো নটনা হৈছে ৰাস্তা মূৰতে ৰৈ আছোঁ গাড়ীৰ কাৰণে ইয়াত অহাই নাই গাড়ী বাইদেউ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ আৰু আজি গছৰ তলত আঁতৰত ৰৈ আছে এইজনী তাই ৰ'দ নলয় আকৌ এইফালে হাল বাই আছে খেতি আৰম্ভ হৈছে আৰু আমাৰ ফালে আপোনালোকৰ ফালে কেনেকুৱা হৈছে আমাৰ ফালে ট্ৰেক্টৰে হাল বাইছে আৰু ইমান ৰ'দত বাই আছোঁ দেখিয়ে বেয়া লাগিছে কেনি গৈছিলে ক'ত আহিলে কওক কি আনিলে আইচক্ৰীম বেলেগ আছে আইচক্ৰীম দেখি মনতে পৰিছে দেই এয়া টেম্পুতে উঠিছোঁ আৰু লাইন টেম্পু হয় আমাৰ টেম্পুতে যাওঁ আমি বাছ যিহেতু কম গোলাঘাট ৰাস্তাত বেছি বাছ নাই আৰু ৰৈ থাকিবলৈও কিবা আমনি লাগে আৰু লাইন টেম্পুত বহুত আমাৰ এইফালে ৰাস্তাটো যে ঘটং মটং কঁকাল দুডোখৰ হ'ব বেমাৰী মানুহ যে আৰু বেমাৰ বেছি হ'ব এই ৰাস্তাত টেম্পুত উঠিলে আৰু কঁকাল মানে হাড় খণ্ড হ'ব মানে ডখৰ হ'ব হাড় ইমানে ঠেকেচিচি নহয় আৰু এইফালে বাগান গোটেই বাগান আৰু আমি এতিয়া পাইছোঁহি এয়া বাগানৰ মাজে গৈ আছোঁ আৰু দুইফালে বাগান আৰু এইফালে পাইছোঁহি কাকডোঙা নদী আৰু এইখনে আমাৰ সীমা মানে তিতাবৰ আৰু মানে যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ সীমা আমাৰ তিতাবৰৰ পৰা গ'লে এইখন কাকডোঙা নদীত পানী পুৰা নদীত আৰু এই দলংখন পাৰ হৈ এতিয়া আমি সোমালোঁ গোলাঘাট ডিষ্ট্ৰিক্টত আৰু টেম্পুখন এইখিনিলৈকে আহে মানে চকীডিঙলৈকে আহে এয়া ষ্টেণ্ড এইটো ষ্টেণ্ড মেজিক ৰখাই থৈছে বাৰু এইখিনিলৈকে আহে আৰু আমাক দাদাজনে মানে অকণমান আগবঢ়াই থৈ আহিবগৈ অকণমান দূৰ যাম গোটেই ষ্টেণ্ডৰ পৰা অকণমান দূৰ যাম গোটেই লাইন যায় অকণমান আমাক আগবঢ়াই থৈ আহিবগৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিছে আৰু আমাৰ যোৱা ডিষ্ট্ৰিক্টত বৰ্তমান হোৱা নাই দখল কৰিছে টাৰ্ণিংটো ফুল কৰিছে ইফালে টাৰ্ণিংটো ফুল কৰিছে ইমান টাৰ্ণিং দিছে টাৰ্ণিংটো ফুল কৰি এইটো ৰাস্তা এইফালেদি এনেকৈ এতিয়া আমি পাই গ'লোহি অকণমান খোজ কাঢ়িব লাগিব সেইফালে সোমাই এতিয়া দাদাই মানে অকণমান আগবঢ়াই থৈ গ'লহি আমাক ভাল লাগিব দাদা আগবঢ়াই থৈ হয় নাই এনেকৈ আগবঢ়াই দিলে ভাল লাগে আৰু আহোঁ আমি এইবিলাক আহে আৰু আহিলে ভাল আৰাম লাগে আমাক অঁ গাড়ী কম গোলাঘাটৰ আৰু বাছবিলাক কম মানে আৰু টেম্পুতে আমি আহোঁ সেইকাৰণে চকীডিঙা টেম্পুতে ঠিক আছে আমি চকীডিঙা টেম্পুতে আহোঁ সেইকাৰণে আৰু আগবাঢ়ি কৰি যায়হি বাৰু আৰু ইয়াত খোজ কাঢ়িবলগীয়া নহ'ল বাৰু এয়া ভিনদেউক পালোঁ এয়া এইখিনিতে খোজ কাঢ়িবলগীয়া নহ'ল
এয়া পাই গৈছোঁ হা বাইদেউ ঘৰ গৰম উঠছে বোলে গৰম উঠছে আমাৰ চুমীয়ে পাচলি কাটিছে দেৰি আজি ভাত খোৱা ভাত কেৰেলা কাটিছে আজি ভাত কেৰেলা খাব নেকি খানাটো চাহ ইমান কাৰাকৈ বাকিলে চাহ ইমান কাৰাকৈ বাকিলে পেটে বেয়া কৰিব খালে খাওঁ আৰু নাই বাকিলে যেতিয়া নালাগে আৰু গাখীৰ অকণ অকণ দি দিছে চাহ ভাল হ'বলৈ গাখীৰ পাবলৈও নাই আগতে আছিলে মানে সিহঁতত ঢেৰ গাখীৰ এভেইলেবল গাখীৰ আৰু মানে গাখীৰ খাবলৈও মানে নাই গৰু বিকি দিলে এতিয়া গাখীৰ পাবলৈও নাই এই গৰম গাখীৰতে মানে এনেকৈ চাহ খাবলগীয়া হৈছে আৰু কেকটো এতিয়া ঘৰতে বনাইছে তই বনাইছিল নেকি গাখীৰ আগতে নাখা কৰি যাওঁ পেলাইহে দিওঁ গাখীৰখিনি তাহাঁতি মানে পেলাই দিয়ে বুলি ক'ব লাগিব আৰু ইমানেই গাখীৰ এতিয়া গৰুজনী বিকি দিলে এতিয়া অকণমান গাখীৰতে মানে চাহ খাবলগীয়া হৈছে কেকটো ভাল আছে বাৰু আৰু এইটো পকা পিঠাও বনাইছে কালাৰ ধুনীয়া আছে ধুনীয়া ধুনীয়া বজাৰ কৰি আনিছে এইবাৰ বিয়া বজাৰ এয়া আৰু নাই অঁ এইফালে এয়া জেলেপি গৰম গৰম এয়া জেলেপি লৈ আহিছে গোলাঘাটৰ পৰা ঠাণ্ডা হৈ আছে নাই গৰম গৰম হৈ আছোঁ অঁ এতিয়া ফেনৰ তলতহে ঠাণ্ডা হ'ব খা পটাপট খা এইফালে খা বুলি কোৱা মানুহতে পোৱা নাই এটা মোৰ খাই লওঁ গোলাঘাটৰ জেলেপি এয়া তাই আকৌ সজাই দিছে প্লেটত আমাক সজাব নালাগে আলহী নহয় ন সজাই দিবলৈ আমি এনে পটাপট খাই দিওঁ আৰু জেলেপিটো অকণ চিপৰা পূজাৰ জেলেপি নিচিনা নহয় দেই খাবলৈ পূজা বতৰত জেলেপি খাবলৈ ভাল এনেই আন চিজনত মানে জেলেপি আমি নাখাব দেই ভাল নহয় খাবলৈ কিবা চিকটা টান তথাপি মিঠা খাই ভাল পাওঁ যে খাইছোঁ আৰু টান হ'লেও খাইছোঁ দেই জিমিয়েও জেলেপি খাইছে খা জিমিয়েও জেলেপি খাইছে খা কিবা খাই বৌ এতিয়া ৰেডি এতিয়া যাওঁ আমি যাওঁ দেই শুই থাক বাই বাই যাওঁ ক'বই নাই এইটো পৰি বাটে শুই আছে থৈ আহিবগৈ বোলে আমাক যাওঁ দেই বাই 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 আকৌ আহিম আৰু এয়া এইফালে ঘৰ পালোহি আৰু এয়া